আপোনালোকে সকলোৱে ভিডিঅ'টো চাই যদি ভাল পায় এওঁলোকৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে ক্ৰাঞ্চি টকছৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব নমস্কাৰ স্বাগত জনাইছোঁ আমাৰ ইউটিউব চেনেল ক্ৰাঞ্চি টকছলৈ আৰু আমাৰ সৈতে আজি উপস্থিত আছে জনপ্ৰিয় কণ্ঠশিল্পী ত্ৰিদীপ কুমাৰ বৰাদা ত্ৰিদীপ আপোনাক আমাৰ ইউটিউব চেনেলৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ থেংক ইউ ছ' মাছ কৃষ্ণা আৰু কি কয় মই একচুৱেলি বহুত দিনৰ মূৰতহে ভিডিঅ' দিছোঁ দৰ্শকসকলে চাগে বেয়া পাব নেকি আপুনি এবাৰ কৈ দিয়ক নে বেয়া নাপাবলৈ মানে সময় পোৱা নাছিলোঁ একচুৱেলি নিশ্চয় কৃষ্ণাই বহুত দিন একচুৱেলি তাৰ ইউটিউব চেনেলত ভিডিঅ' দিয়া নাই আৰু তাৰ কাৰণে বহুত দুখিত আৰু চৰি এপলজি কৰিছে মই দাদাক বহুত বহুত ধন্যবাদ দিম যে দাদাই মোৰ ফালৰ পৰা এইখিনি কথা আপোনালোকলৈ কৈ দিলে দাদা বহুত বহুত ধন্যবাদ চ' আমি বেছি সময় নষ্ট নকৰি কুৱেশ্যন ছাৰ ৰাউণ্ডটো আৰম্ভ কৰি দিওঁ আমি নিশ্চয় কিছুমান কথা জানিবলৈ চেষ্টা কৰিম আৰু আমি জানো যে আপোনাৰ ইতিমধ্যে আপোনাৰ কেইটামান ইণ্টাৰভিউ আহিছে ইউটিউবত আছে তথাপিও আপুনি যদি অকণমান চমুকৈ কৈ দিয়ে আপোনাৰ ঘৰৰ কথা আপুনি ক'ৰবাত পঢ়া লিখা কৰিলে সেইখিনি কথা সৰুকালৰ অকণমান যদি কথা আপোনাক শ্বেয়াৰ কৰি দিয়ে আপুনি খুব ভাল লাগিব ডেফিনেটলি মোৰ ঘৰ অৰিজিনেলি মই শিৱসাগৰৰ পৰা বিলং কৰোঁ আপাৰ আছাম আৰু মই আৰ্য বিদ্যাপীঠত পৰা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ আৰু তেতিয়া 2005 মই একজেক্টলি পাহৰি গৈছোঁ 5 মানত মই গুৱাহাটী আহিছোঁ আৰু গুৱাহাটী আহিব তেতিয়াৰ পৰা মোৰ কমাৰ্চিয়েল যোনটো মিউজিকেল জাৰ্ণি সেইটো ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা আৰু তাৰ আগতে মই শিৱসাগৰত বহুতবিলাক প্ৰগ্ৰেম কৰিছিলোঁ কীবৰ্ড বজাইছিলোঁ মই একচুৱেলি বেচিকেলি মই কীবৰ্ডিষ্ট আছিলোঁ আগতে কীবৰ্ড বজাইছিলোঁ বহুত ছিংগাৰ্ছৰ লগত বজাইছিলোঁ আৰু তাৰপিছত লাহে লাহে মোৰ গানত আগৰ পৰাই চখ আছিলে কলেজত আমি যেতিয়া কলেজ উইক হয় মই শিৱসাগৰ কলেজত পঢ়িছিলোঁ শিৱসাগৰ কলেজত পঢ়ি থাকোঁতে কলেজ উইক যেতিয়া হয় তেতিয়া মই গান গাওঁ তেতিয়া মই প্ৰাইজো পাইছোঁ তো তেতিয়াৰ পৰা গানৰ ৰাপটোতো আগৰ পৰাই আছিলে কিন্তু মিউজিক যিহেতু দুইটা বস্তু একেটাই বস্তু মিউজিক হওক বা ছিংগিং হওক ছিংগিংটো আমি ভোকেল দি কৰোঁ চ' ইটছ এ মিউজিক অনলি চ' সেই তেতিয়াৰ পৰা দুইটা বস্তুৰে মানে মোৰ হেৰি আছে ৰাপ আছে তাৰপিছত গুৱাহাটীলৈ শ্বিফ্ট কৰাৰ পিছত ইয়াত পঢ়া শুনা ষ্টাৰ্ট কৰিলোঁ তাৰপিছত গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপিছত বহুত কেইজন ডাঙৰ ডাঙৰ শিল্পীৰ লগতো বজালোঁ তাৰপিছত নিজেই ষ্টাৰ্ট কৰিছোঁ নিজৰ এলবাম নিজৰ ইণ্ডিভিজুৱেল আৰু আমি ইতিমধ্যে আমি গম পাওঁৱেই যে দাদা টাৰ্ণিং পইণ্ট বুলি ক'ব হ'লে 2015ৰ আপোনাৰ ভিজন যোনটো আছিলে কাঞ্চিৰে সেইটোতো তাৰ বিষয়ে আমি পাতিম কিন্তু মই আপোনাৰ এই সংগীতৰ ক্ষেত্ৰত আপুনি যেতিয়াৰ পৰা আপুনি গান নিজে গাব আৰম্ভ কৰিলে আপুনি কৈছে আপুনি আগতে কীবৰ্ড বজাইছিলে তো আপোনাৰ সেই টাৰ্ণিং পইণ্টটো ক'ত যে আপুনি য'ৰ পৰা আপুনি প্ৰফেচনেলি গান গাবলৈ ধৰিলে হয় তাৰ বিষয়ে যদি অকণমান কয় নিশ্চয় যেতিয়া আগতে মানে আচলতে আগতে যেতিয়া মই কীবৰ্ড প্লে কৰি আছিলোঁ তেতিয়া মনটো যায় গাবলৈ কিন্তু প্ৰথম যিহেতু মই কীবৰ্ড প্লে কৰিছিলোঁ সকলো আৰ্টিষ্টৰ লগত বজাওঁ ভাল বেয়া সকলো আৰ্টিষ্টৰ লগত মই বজাই পাইছোঁ চ' মোৰ গান গোৱাৰ ইচ্ছাটো বেছিকৈ কেতিয়াৰ পৰা জাগিলে যেতিয়াৰ পৰা মানে কিছুমান আৰ্টিষ্টৰ লগত কেতিয়াবা বজাবলৈ পাওঁ যোনে ধৰি লোৱা আমি খুব পাৰফেক্টলি বজাইছিলোঁ তো বহুত আমি এটা পিচ বা এটা মিউজিক তুলিবৰ কাৰণে আমি উৰে ৰাতি হাৰে পাই পিনি আমি পিচবিলাক তুলিছিলোঁ তেতিয়া যেতিয়া ষ্টেজত গৈ পিনে যেতিয়া আমি ষ্টেজত আমাৰ নিজৰ পাৰফৰ্মেঞ্চটো যেতিয়া 100% দিওঁ যেতিয়া ছিংগাৰে যেতিয়া 100% নিদিছিলে তেতিয়া মন গৈছিলে তেতিয়া যেতিয়া নিজে গাওঁ আৰু নিজে বজাই পিনে গাওঁ সেই তেতিয়াৰ পৰা সেই ইচ্ছাটো জাগিছিলে আচলতে তেনেকৈ ষ্টাৰ্ট কৰিলোঁ চ' এই জাৰ্ণিটোৰ কথা শুনি খুবেই ভাল লাগিলে আৰু এতিয়া আহিম আমি কাঞ্চিৰে সেই আপোনাৰ টাৰ্ণিং পইণ্টটো সেইখিনি কথা নিশ্চয় আপোনাৰ সেই তাৰ কনচেপ্টটো ক'ৰ পৰা আহিছিলে কাঞ্চিৰে ফিউজনটোৰ কথা কনচেপ্টটো কেনেকৈ আহিলে কেনেদৰে কৰিলে ডেফিনেটলি কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ মোৰ আটাইতকৈ প্ৰথম অসমত কমাৰ্চিয়েল এলবামটো হৈছে মই স্তব্ধ বুলি এটা এলবাম কৰিছিলোঁ তাৰ আগত আৰু এটা কৰিছিলোঁ মই বাজক দবা বুলি এটা এলবাম কৰিছিলোঁ সেইটো 2009 মানত কৰিছিলোঁ কিন্তু স্তব্ধ 2012ত কৰিলোঁ কিন্তু তেতিয়া মানে সেইটো খুব বেছি মডাৰ্ণ আছিলে আৰু মই অলপমান মই ভাবোঁ আৰু সেইটো মোৰ মডাৰ্ণ ছং আছিলে তেতিয়া গানকেইটা কেনেকৈ পাব্লিচিটি কৰিব লাগে মই ইমান নাজানিছিলোঁ তাৰপিছত লাহে লাহে ভাবিলোঁ কি যে অসমত মেলোডি অলপমান বেলেগ ধৰণৰ গান চলে চ' আমি এবাৰ জামিং কৰি থাকোঁতে লগৰ দুজন মানে মই একেলগে আমি জামিং কৰি থাকোঁতে তেতিয়া কিবা এটা পিচ বজাইছিলে লগতে যে না 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 এনেকৈ কিবা এটা পিচ বজালে তো সেই পিচটো বজাওঁতে মই তেতিয়া গানটো মানে প্ৰেক্টিছ কৰি থাকোঁতে মই গাই পালোঁ মানে কাঞ্চিৰে গাই পালোঁ মানে চ' গাই পোৱাৰ পিছত মোৰ মনত থাকি গ'ল শিৱসাগৰত কৰিছিলোঁ মই শিৱসাগৰলৈ ঘৰলৈ যাওঁতে তেতিয়া তাৰপিছত এতিয়া গুৱাহাটীলৈ অহাৰ পিছত মোৰ ছেটআপটো আছিলেই ছেটআপত বহি পিনে মই যেতিয়া গানটো ৰিমাইণ্ড কৰাৰ লগে লগে ইয়াৰ লগতচোন অসমীয়া গানটো মই বিহু টাইপ অলপমান ফিউজ কৰিব পৰা যায় চ' তেনেকৈ
ফিউজ কৰিব পৰা যায় বুলি ভাবোঁতেই মোৰ মাইণ্ডত কিছুমান শব্দ আহিলে সেই শব্দখিনি গাই থাকোঁতে গানটো নিজে 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 বনি বনি গৈ থাকিলে চ' বনাৰ পিছত তেনেকৈ ফিউজনটো ষ্টাৰ্ট হৈ গ'ল আৰু ভাবিলোঁ যে এইটো অসমীয়া গান আৰু হিন্দী গান দুটা যদি মই ফিউজ কৰোঁ আৰু যিহেতু কাঞ্চিৰে কাঞ্চি গানটো খুবেই এটা 80s খুব বেছি ভাল গান খুব পপুলাৰ গান চ' সেই গানটোৰ লগত যদি মই ফিউজ কৰোঁ ডেফিনেটলি মানুহে ভাল পাব বুলি মই ভাবিলোঁ সেইকাৰণে সেই গানটো তেনেকৈ ক্ৰিয়েশ্যনটো তেনেকৈ কৰিছিলোঁ একচুৱেলি সংগীত এনেকুৱা বস্তু যোনটো আপোনাক যিকোনো ঠাইত যেনেকৈ ধৰণে হৈ যাব পাৰে ক্ৰিয়েট হৈ যাব পাৰে আমাৰ এতিয়াও হৈ যাব পাৰে এতিয়াও এটা ক্ৰিয়েট হৈ যাব পাৰে আমি ক্ৰিয়েট কৰিম বাৰু লাহে লাহে কিন্তু সেই সময়ত কাঞ্চিৰে প্ৰীত মেৰি চাইছে এতিয়াও খুব ভাল লাগে আমাক আমাৰ ঘৰতো চবে শুনে আৰু চবৰে ফেভৰেট হয় এতিয়াও থেংক ইউ কৃষ্ণাৰ ঘৰৰ সকলোলৈ বহুত বহুত ধন্যবাদ চবৰে ফেভৰেট অকল আমাৰ ঘৰৰ বুলি নহয় পুৰা অসমবাসীৰ বা বাহিৰতো সকলোৱে শুনে তো সেই কাঞ্চিৰে তেতিয়া কাঞ্চি এইটো কি আপুনি বৌক মনত পেলাই পেলাই এইটো কৈছিলে নেকি আচলতে তেনেকুৱা নহয় বস্তুটো গানটো যেতিয়া সেই মই যেনেকৈ কৈছিলোঁ পিচটো যেতিয়া গীতৰ এটা যেতিয়া মিউজিকটো কৰাৰ লগে লগে মোৰ তেতিয়া সেই গীতটো গানটো অলৰেডি আছেই অলৰেডি প্লেটফৰ্মত আছে বহুতকেইটা প্লেটফৰ্মতে পুৰণা গান হয় চ' সেইটো কাৰণে সেই গানটো গাওঁতেই তেতিয়া অসমীয়া গানটো মই ফিউজ কৰি পালোঁ তো অসমীয়া গানটো ফিউজ কৰি দিয়াৰ লগে লগে বস্তুটো এটা ভাল এটা ফিউজ এটা বনি গ'ল আৰু তেতিয়া ভাবিলোঁ যে গানটো ৰিলিজ কৰিব পৰা যায় তেনেকৈ ৰিলিজো কৰিলোঁ ভিডিঅ' কৰিলোঁ তাৰপিছত মানুহে খুব ভালকৈ খুব মৰমে আঁকোৱালি ল'লে আৰু তাৰ কাৰণে মই সদায় থেংকফুল আৰু কষ্ট কৰিছিলে আপুনি আৰু গানটো খুবেই সুন্দৰ হৈছিলে যাতে আমি এবাৰ যদি শুনো আকৌ এবাৰ শুনিবলৈ ইচ্ছা যায় এনেকুৱা নহয় যে আমি আকৌ এবাৰ নুশুনো তো এইখিনিতে আমাৰ দৰ্শকসকলৰ বাবে যদি অকণমান গুণগুণাই দিয়ে আপুনি গানটো নিশ্চয় আৰু চবচে ইণ্টাৰেষ্টিং কথাটো কি এই গানটো য'তে যাওঁ বা য'তে ইণ্টাৰভিউ হয় মই গাবলৈ কয় ষ্টেজতো গাব লগা হয় এই গানটো कांची रे प्रीत मेरी सांची रुक जाना जा दिल तोड़ के कांची रे प्रीत मेरी सांची रुक जाना जा दिल तोड़ के तुम्हारे लगते मैं ना जानो तुम्हारे लगते मैं ना जान पालू जीवनरे समिधान पालू जीवनरे समिधान बुकुत आछे तुम्हारे मरम हातत आछे गोटेई जीवन बोला आमी दुयोए मिली काहिनीर सुधुनिया एखन कांची रे प्रीत मेरी सांची रुक जाना जा दिल तोड़ के हो कांची रे प्रीत मेरी सांची रुक जाना जा दिल तोड़ के কি বুলি ক'ম মই এটাই কথা ক'ম যে মই এতিয়া অফিচৰ পৰা মই বাহিৰে দাদা ইয়ালৈ আহিলোঁ গোটেই দিনটো পূৰা টায়াৰ্ড হৈ আছোঁ কিন্তু গানটো শুনাৰ পিছত মানে গোটেইখিনি টায়াৰ্ডনেছটো গোটেই মানে ওলাই গ'ল মানে সঁচা কথা একদম পূৰা অন্তৰৰ পৰা কৈছোঁ খুব ভাল লাগিছে আৰু মানে গানটো যে ৰখি গ'ল তাতে কিয় বা ৰখি গ'ল এনেকুৱা আচলতে গান বোলা বস্তুটো সংগীত বোলা বস্তুটো এনেকুৱা আমাক মেণ্টেলি পিচ কৰি তোলে আৰু সেইটোৱে হৈছে মিউজিক আৰু মিউজিক সদায় এনেকুৱাই হ'ব লাগে সদায় মানে ভিতৰৰ পৰা এটা মানে পিচফুলনেছ Exactly. যেনেকুৱা ধৰণৰ গান নহয় আচলতে তো এইখিনিতে মই এটা অলপমান বেলেগ ধৰণৰ কুৱেশ্যন সুধিছোঁ যে সংগীতৰ এই যাত্ৰাত আপুনি সব ধৰণৰ সিচুৱেশ্যন ফেচ কৰিবলগীয়া হয় ভাল কৰিবলগীয়া হয় বেয়া কৰিবলগীয়া হয় কিছুমান মানে আনএক্সপেক্টেড কৰিবলগীয়া হয় ডেফিনেটলি তো আপোনাৰ লাইফত এনেকুৱা এই গোটেই জাৰ্নিৰ ভিতৰত আটাইতকৈ ভাল লগা মুহূৰ্ত যদি আমাক শ্বেয়াৰ কৰিব বিচাৰে আপুনি মানে মোৰ মিউজিকেল জাৰ্নিত মানে আটাইতকৈ মিউজিকেল জাৰ্নিৰ লগত জড়িত আটাইতকৈ মিউজিকেল জাৰ্নিৰ মোৰ আটাইতকৈ ভাল লগা সময়খিনি হৈছিলে মোৰ 2002 সময়খিনি বা 2001 বা 2 সময়খিনি সেই সময়টোত আচলতে আমি মিউজিক কৰিবলৈ ওলাই আহিছিলোঁ যোনটোখিনি মানে বিগিনাৰ্ছ আছিলে আমি তেতিয়া আৰু হেতে শিৱসাগৰৰ পৰাই মই ষ্টাৰ্ট কৰিছিলোঁ আৰু শিৱসাগৰৰ পৰা মোৰ ষ্ট্ৰিংছ বুলি এটা বেণ্ড আছিলে তো সেই বেণ্ডটো আমি ষ্টাৰ্ট কৰিছিলোঁ আৰু আমি যিমানখিনি বেণ্ড মেটছ আছিলোঁ সেই বেণ্ড মেটছখিনি খুব আমি আণ্ডাৰষ্টেণ্ডিং আছিলোঁ আৰু 2 নম্বৰ কথাটো হৈছে কি একেলগে মানে থাকি আমাৰ ঘৰতে আছিলে আগতে আমাৰ ঘৰতে থাকি পিনে খোৱা বোৱা ষ্টেজ শ্ব'লৈ যোৱা বা শ্ব'ৰ পৰা অহা গোটেইখিনি মানে একেলগে হৈছিলে সেইখিনি মোৰ আটাইতকৈ জীৱনৰ আটাইতকৈ মানে ভাল লগা সময় বিৰাট ভাল লগা সময় আৰু
এটা মানে যোনটো এতিয়াও আপুনি হয়তো মিছ কৰে বেয়া বুলি নকওঁ কিন্তু যোনটো হয়তো থাকি আহিছে বা এতিয়া আপুনি সেই তালৈ যাবলৈ ইচ্ছা যায় আপোনাৰ এনেকুৱা এটা মুহূৰ্ত আসলে মিছ সকলো জীৱনৰ সকলো যিমানবিলাক আমাৰ পাষ্ট যিমানবিলাক বস্তু আছে আমি যিমানবিলাক এৰি থৈ আহিছোঁ সকলোবিলাক বস্তুৱে আমি আসলে মিছ কৰোঁ যিমানবিলাক ভাল আমাৰ মই সদায় এনেকৈ ভাবোঁ যে আমি যিমানবিলাক পাষ্ট এৰি থৈ আহিছোঁ সকলোবিলাক পাষ্টে মোৰ কাৰণে পজিটিভ আৰু সকলোবিলাক পাষ্টে আমাক কিবা না কিবা এটা শিকাই থৈ যায় চ' সেইটো কাৰণে মই ভাবোঁ যে শিকাই থৈ যোৱা প্ৰত্যেকটো বস্তুৱে আমি মিছ কৰিবলগীয়া বুলি ভাবোঁ চ' সেইটো কাৰণে প্ৰত্যেকটো মুহূৰ্তই মই মিছ কৰোঁ চ' মই প্ৰত্যেকটো মুহূৰ্ত পাৰ হৈ যায় এইটো মিছ কৰা যায় আৰু বিশেষকৈ যোনবিলাক মুহূৰ্তই আমাক কিছুমান বস্তু শিকাই থৈ যায় সেইখিনি বস্তু মিছ কৰা যায় বিকজ সেইখিনি বস্তু আকৌ আমি শিকিবলৈ পাম বা নাপাম তো তেনেকুৱা কিছুমান কথা থাকি যায় শিক্ষা কেতিয়াও শেষ নহয় ডেফিনেটলি কেতিয়াও নহয় আপুনি আনুষ্ঠানিকভাৱে কিবা মানে শিক্ষা লৈছিলে নেকি মিউজিকেল ক্ষেত্ৰত আনুষ্ঠানিকভাৱে কিবা এই কথাটো মই এনেকৈ ক'ব লাগিব যে সৰুতে যেতিয়া মই কীবোৰ্ড প্লে কৰিছিলোঁ তেতিয়া আমাৰ সেই সময়টোত ইণ্টাৰনেটটো নাছিলে আজিৰ ডেটত যিহেতু ইণ্টাৰনেট এভেইলেবল ডাটা এভেইলেবল সব মানে বহুত এভেইলেবল চ' সেইটো সময়ত আমাৰ মই এইখিনিতে এটা কথা কওঁ দাদা কৈছে আমাৰ সেই আগৰ দিনৰ কথা কিন্তু দাদা এতিয়াও দেখোন পুৰা হেণ্ডচাম ড্ৰেছিং হেণ্ডচাম হৈ আছে আগৰ দিনৰ মই বুজি পোৱা নাই নহয় মই মানে কি একচুৱেলি বুজি পাইছে ধেমালি এটা কৰিলোঁ থেংক ইউ ছ' মাছ মোক ইমান ডেছিং কৰাৰ কাৰণে ডেছিং নিজে বনাই ল'ব লগা হৈছে আচলতে বনাই ল'ব লগা হৈছে চ' কথাটো হৈছে কি সেই সময়খিনিত আগতে যেতিয়া আমি শিকি আছিলোঁ এতিয়া আমি 2000 আগৰ কথা কৈছোঁ 98 2000 2002 এনেকুৱা সময়ত আমাৰ ইণ্টাৰনেটটো এভেইলেবল নাছিলে চ' বাহিৰৰ দেশত এভেইলেবল আছিলে কিন্তু তেতিয়া মানে মই কীবোৰ্ড তেনেকৈ শিকা নাছিলোঁ কিন্তু কীবোৰ্ড যেনেকৈ একলব্য যেনেকৈ চাই শিকে ন তো সেই ঠিক তেনেকৈ মোৰ কাৰবাৰটো তেনেকুৱাই আছিলে মোৰ লগৰ এটা আছিলে সি বাহিৰৰ পৰা চিৰিজ আনিছিলে আগতে জৰ্ডান ৰুডাছ বুলি এজন ড্ৰিম থিয়েটাৰৰ তেওঁ কীবোৰ্ডিষ্ট হয় খুব ফেমাছ কীবোৰ্ডিষ্ট আৰু ৱৰ্ল্ডৰ ফাষ্টেষ্ট কীবোৰ্ডিষ্ট চ' তেখেতক মই ফ'ল' কৰিছিলোঁ তেখেতৰ চিৰিজবিলাক সি তেতিয়া মানে জমনি মানে কি সি আৰু অলপমান বিজনেছ কৰিছিলে মোৰ লগত সি অলপমান বেছি পইচাত কম পইচাত কিনি মোক বেছি পইচাত বিকি দিয়ে এটা মই পুৰা ক্ৰেজি আৰু যে মই লাগিবই মোক চ' সেইবিলাক চিডি কিনিছিলোঁ আৰু সেইবিলাক চিডি কিনি পিনে তেনেকৈ মই চাই মই শিকা আচলতে সেই তেনেকৈ শিকিছিলোঁ তেনেকৈ মোৰ মানে ইভাগে তেনেকৈ কাৰোৰ লগত প্ৰেক্টিকেলি কাৰোৰ লগত শিকা হোৱা নাই চ' এনেদৰে সংগীতৰ যাত্ৰাটো আৰম্ভ হ'ল আৰু এনেদৰে শিক্ষা ল'লে পালে সকলোৰ পৰা অকণমান যেনেকৈ হ'লেও লকডাউনৰ সময়খিনি গোটেই পৃথিৱীখন এই কৰোণাৰ কালত গোটেই পৃথিৱীখন মানে স্তব্ধ কৰি পেলাইছে গতিকে আপোনাৰ জীৱনত আপুনি কি হেৰুৱাইছে কি পাইছে বুলি ভাবে এই সময়খিনিত লকডাউনৰ সময়খিনিত লকডাউনৰ সময়ত বহুখিনি বস্তু হেৰুৱা হৈছে আৰু বহুতখিনি বস্তু পোৱা হৈছে আৰু যিহেতু মই অলপমান পজিটিভ মানুহটো সেইটো কাৰণে পজিটিভ কথাটো প্ৰথমতে কওঁ লকডাউনৰ সময়ত প্ৰথম কথাটো হৈছে কি মই প্ৰত্যেকটো লাভজনক এটা বস্তুৱে পালোঁ যে সেইটো হৈছে মোৰ ধৈৰ্য বাঢ়িলে লকডাউনত ধৈৰ্য বাঢ়িলে চ' আগতে ইমান ধৈৰ্য নাছিলে কিন্তু লকডাউনৰ সময়ত বিৰাট বেছি ধৈৰ্য বাঢ়িলে আৰু কামবিলাক যোনবিলাক পৰি থকা কাম আছিলে সেইখিনি আকৌ কৰিব পাৰিলোঁ সেইটো এটা প্ৰফিটেবল মোৰ কাৰণে লকডাউনৰ সময়ত হ'ল আৰু চবচে দুখ লগা কথাটো হৈছে কি লকডাউনত বহুত মানুহ বাহিৰৰ পৰা খোজকাঢ়ি ঘূৰি আহিছিলে চ' সেই সময়খিনিত খুব বেয়া লাগিছিলে মোৰ আৰু সেইখিনিয়ে আটাইতকৈ বেয়া লগা কথা বুলি মই ভাবোঁ একজেক্টলি চ' এইখিনিতে অকণমান আমাৰ দৰ্শকসকলৰ বাবে আৰু আপোনাৰ ফেন্সসকলৰ বাবে আপুনি যিকোনো এটা আপোনাৰ ভাল লগা গীত আপুনি যদি ডেডিকেট কৰিব বিচাৰে ডেফিনেটলি মই যিহেতু এতিয়া 31টো আহি আছে লাহে লাহে 31 আহি আছে বিহু আহি আছে অসমৰ মানুহে বিহু শুনি ভাল পায় তো মই বিহু এটাকে গাম বুলি ভাবিছোঁ বিহু এটাকে গাওঁ বুলি ভাবিছোঁ বিহু সময় মানে যদিও খুব বেয়া সময় আমি পাৰ কৰিছোঁ কিন্তু তথাপি আমি সদায় পজিটিভ হৈ থাকিব লাগিব সেইটো কাৰণে মই বিহু এটাকে গাওঁ আৰু আমি যিটো অসমীয়া বিহু শুনি ভাল পাওঁ এইবছৰ যিহেতু আমি বিহু নাপালোঁৱেই অহা বছৰ আশা কৰিছোঁ পাম বুলি আশা কৰিছোঁ এটা খুব ধুনীয়া গীত এটা আছে মোৰ ভাইটি দুটা আছে তেওঁলোকৰ কথা মই সদায় কওঁ খুব ভাল লিখে তেওঁলোকে ভূপেন গগৈ আৰু অম্লান গগৈ খুব ধুনীয়া লিখে এইটো ৰঙা পানী নেখাংজা বুলি মোৰ গান এটা আছে সেই গীতটোকে গাই দিছোঁ
আজই ৰঙা পানী নে খাঞ্জা আজই চুলাই ভাতিত নে জাঞ্জা ৰঙা পানী নে খাং চুলাই ভাতিত নে যাং লাও পানীও নে খাঞ্জা আজই ৰঙা পানী নে খাঞ্জা আজই চুলাই ভাতিত নে জাঞ্জা ৰঙা পানী নে খাং চুলাই ভাতিত নে যাং লাও পানীও নে খাঞ্জা বৰলা মোক কৰি দিলে তোমাৰ প্ৰেমে জানা ৰহিলা সপোনতো খেঁচা ঠেলা তাতে নানা তোমাৰ ভাৱনা মোৰ প্ৰেমৰে কিতাপখনি চোৱা যদি তুমি মেলি মেলি বিদ্যা শপত কথা দিলো মই মোৰে ভালে পোৱা আজই ৰঙা পানী নে খাঞ্জা আজই চুলাই ভাতিত নে জাঞ্জা ৰঙা পানী নে খাং চুলাই ভাতিত নে যাং লাও পানীও নে খাঞ্জা আজই ৰঙা পানী নে খাঞ্জা আজই চুলাই ভাতিত নে জাঞ্জা ৰঙা পানী নে খাং চুলাই ভাতিত নে যাং লাও পানীও নে খাঞ্জা হাত চাপৰি নবজাইতো থাকিব নোৱাৰো বাৰু দাদাই গাই থাকিলে মানে শুনি থাকিব ইচ্ছা মানে ভাল লাগে ৰখিব মই বেছিকৈ গোৱা নাই বিকজ এইটো কাৰণে মই সকলোকে মোৰ ইউটিউব চেনেলত গৈ পিনে গানটো শুনিবৰ কাৰণে একচুৱেলি মই কমকৈ গাইছোঁ আপোনালোকে গৈ শুনিব